আজি হৈছে 11 এপ্ৰিল আৰু 11 এপ্ৰিলৰ দিনাখনি আপোনালোকৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিলে কেইটামান গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰকেইটা জনাটো আপোনালোকৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাব বুলি আশা ৰাখিলোঁ মই মিগেন্দ্ৰ বৰুৱা আপোনালোকে চাইছে ইনফো উইথ মিগেন্দ্ৰ আশা আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' আমাৰ যিমান আত্মসহায়ক গোট আছে মহিলাসকল আছে আগতে আমি গ্ৰুপত আমি টকা পাইছিলো এইবাৰ আমি সিদ্ধান্ত লৈছো যে যিমান মহিলা আছে সকলো মহিলাৰ বেংক একাউণ্টত আমি ব্যক্তিগতভাৱে 10,000 কৈ টকা দিয়াৰ ব্যৱস্থা কৰিম ইয়াৰ লগে লগে এই বছৰ আমি অৰুণোদয় আঁচনি মাহিলি 1400 টকালৈকে বৃদ্ধি কৰিম তৃতীয়তে আমাৰ যিমান ডেকা ল'ৰা আছে এই ডেকা ল'ৰাৰ 2 লাখ ডেকা ল'ৰাক আমি আত্মসংস্থাপনৰ কাৰণে 2 লাখ টকাকৈ বেংকৰ পৰা কোনো মৰ্টগেজ নোহোৱাকৈ আমি অনুদান দিয়াৰ ব্যৱস্থা কৰিম আৰু তাৰ লাগে লাগে আমি যিমান কাম কৰি আছো তাৰ লগত লগ লগাই অহা 11 মে তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই গুৱাহাটীত 50,000 যুৱক যুৱতীক চৰকাৰী নিযুক্তি পত্ৰ প্ৰদান কৰিব আৰু আমি সিদ্ধান্ত লৈছো যে গ্ৰুপৰ একাউণ্টটো থাকিবই গ্ৰুপৰ একাউণ্টৰ লগত আমি প্ৰথমবাৰৰ বাবে আমাৰ আই মাতৃসকলৰ ব্যক্তিগত একাউণ্ট আমি নিৰ্মাণ কৰিম যাৰ আছে যাৰ নাই তাক আমি নতুনকৈ বনাই দিম প্ৰথম বছৰ আমি আই মাতৃসকলৰ বেংক একাউণ্টত 1,000 টকা দিম যাতে তেওঁলোকে এটা প্ৰকল্প বনাব পাৰে যে ঘৰত আমি কি আঁচনি কি কাম কৰিম মুৰ্গী পুহিম ছাগলী পুহিম মৌ-মাখি পুহিম গৰু পুহিম যিকোনো এটা আঁচনি আই মাতৃসকলে ঠিক কৰি ল'ব আৰু তাৰ পিছৰ বছৰ মানে অহা বছৰ আমি আত্মসহায়ক গ্ৰুপৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি দিম যাতে মহিলাসকলে কিবা নহয় কিবা এটা ভাল কাম হাতত ল'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকে চিন্তা কৰক অৰুণোদয় আঁচনি হ'ল অৰুণোদয় আঁচনিৰ পিছত এইবাৰ আত্মসহায়ক গোটক আমি গাইগুটীয়াকৈ পুঁজি দিয়াৰ বাবেও আমি আঁচনি হাতত লৈছো আজি তাৰ লগে লগে এই বছৰতে আমি যিমান আই মাতৃৰ প্ৰথমতে সাহায্য নোপোৱা আমাৰ মাইক্ৰ' ফাইনেন্সত 25,000 টকালৈকে লোন লৈছিল তেওঁলোকৰ টকা এই বছৰ আমি বেংকত ঘূৰাই দি এনঅ'চি আমি আই মাতৃসকলক ঘৰে ঘৰে আমি বিতৰণ কৰিম তাৰ পিছত আমি 50,000 টকালৈকে যিসমূহে লোন লৈছিল তেওঁলোককো সুদে সৈতে বেংকলৈকে লোন ঘূৰাই দি আমি এনঅ'চি আই মাতৃসকলৰ ঘৰলৈকে পঠিয়াম অৱশ্যে এটা কথা মনত ৰাখিব বৰ্তমানে লোন লোৱাসকলৰ বাবে এই আঁচনি নহয় ইলেকশ্যনৰ আগতে লোৱা আই মাতৃসকলৰ বাবেহে এই আঁচনি প্ৰযোজ্য হ'ব এইবাৰ বাজেটত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমাৰ প্ৰধানমন্ত্ৰীৰ যি আৱাস যোজনা সেই আৱাস যোজনা আমি দুখীয়া মানুহক দি গৈ থাকোঁ কিন্তু তাৰ পিছতো বহুতো দুখীয়া মানুহে ঘৰ নাপায় সেইবাবে এইবাৰ আমি প্ৰধানমন্ত্ৰীৰ গৃহ আৱাস যোজনাৰ লগে লগে মুখ্যমন্ত্ৰীৰ আৱাস যোজনা নামৰ আৰু এটা আঁচনি আমি আৰম্ভ কৰিছোঁ যাতে আমি পৰ্যায়ক্ৰমে সকলো দুখীয়া মানুহলৈকে একোটা ঘৰ আমি উপহাৰ দিব পাৰোঁ শ্ৰদ্ধা ৰাইজ আমাৰ আই মাতৃসকলৰ মহিলা আত্মসহায়ক গ্ৰুপ আছে এই গ্ৰুপবিলাকত বহুত সদস্য আছে
আমাৰ অসমত তিনি খবৰকেইটা শুনি কেনেকুৱা লাগিলে এটা কমেণ্ট কৰিব যদি মোৰ চেনেলৰ প্ৰথমবাৰ ভিজিট কৰিছে এটা লাইক কৰিব লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব কাৰণ আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইনফৰমেশ্যনৰ লগতে জব ইনফৰমেশ্যন লৈ আহোঁ তো লগ পাম কোনো এটা নতুন ভিডিঅ'টো আজিলৈ লৈ জয় হিন্দ জয় ভাৰত